ভাই বন্ধুসকল পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুৰভি দাসক। পুনৰ কালাৰ্ছ টিভিত এখন ধাৰাবাহিকত অভিনয় কৰিব সুৰভি দাসে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টিভি চেনেলত পুনৰবাৰ লিক ৰোলত অভিনয় কৰা দেখিবলৈ পাব সুৰভি দাসক। সুহাগত নামৰ ধাৰাবাহিকখনত দেখিবলৈ পাব অভিনেত্ৰী সুৰভি দাসক। 6:30 বজাত কালাৰ্ছ টিভিত 2 মে তাৰিখৰ পৰা সম্প্ৰচাৰিত হৈ আছে। ভিডিঅ'টি চাই ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব